গাইজ কি খবৰ আপোনালোক সকলোৰে ভালনে বাৰু মোৰ বৰ্তমান ভালেই তো বহুদিন ভিডিঅ' দিবই পৰা নাছিলোঁ তো আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ তো আজি হৈছে গৰু বিহু তো মোৰ ফালৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ তো আপোনালোকেও ভালদৰে পালন কৰক আমিও ভালদৰে পালন কৰিম তো এতিয়া আমাৰ গৰু গা ধুৱাব নিয়ম মতে তো এতিয়া আমাৰ দেউতাহঁতে সকলোবোৰ ৰেডি কৰিয়ে আছে তো এতিয়া ময়ো যাম গৰু গা ধুৱাবলৈ তো সকলো দেখাম তো প্ৰথমৰ পৰা শেষলৈ চাই থাকক স্কিপ নকৰাকৈ আহিলোঁ দেখিলেই এই আমাৰ ৰাস্তা কামো চলি আছে লগতে এই আমাৰ মাখিলতি চব লৈ লৈছোঁ তো এতিয়া আমাৰ সৌৱা গৰুবোৰ দেখিছে এবাৰ এতিয়া গৰু গা ধুৱাব তো সকলো দেখাম প্ৰথমৰ পৰা শেষলৈ তো আজি ভিডিঅ'টো চাওক শেষলৈকে দুখ পাব লাহে লাহে দুখ পাব দুখ পাব কালা লাহে লাহে কি হল আমাৰ গৰু চৰু গা চা ধোৱা হৈ গ'ল তো এতিয়া তিতি বুঢ়ী আজৰি তো মাহঁতো আগত গৈ আছে তো এতিয়া গা পা ধুই আকৌ আমাৰ কণী যুঁজোৱা খেল হয় তো এতিয়া আমি দোকানলৈ যাম কণী যুঁজাবৰ কাৰণে তো ভিডিঅ'টো দেখামেই তো শেষলৈকে চাই থাকক কেনেকুৱা পায় নাজানো আৰু আমাৰ এফালে এনেকৈ হয় তো আপোনালোকৰ ফালে কেনেকুৱা হয় কমেণ্ট কৰি ক'ব তো আজি দিনটো ভালে কুশলে যাওক সকলোৰে কাৰণে তো আজি কি দেখাব পাৰোঁ তো শেষলৈকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ বগাকৈ কৈ দিছোঁ মই মাতা চাটা দি দিবি ফটোশ্বুট চলি আছে কেমেৰা নহয় বাৰু এয়া মা দেউতা নবৌ এয়া বিজয় চিনি পায়েই এয়া মানে ফটোশ্বুট চলি আছে মানে যিহেতু বয়সো হৈছে ফটো এখনো লাগে ভালদৰে থ'বৰ কাৰণে কি ঠিক ভগৱানৰ কথা পচক আমলৰি পৰুৱাই কামুৰিছে